Hello guys, welcome to my channel. It's Smoky here. Guys, সমূহ অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছাৰ লগতে পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰমজান মাহৰ দ্বিতীয়টো দিন। আজি গৈ আছোঁ কলগাছিয়া KFCত, মানে ইফতাৰ কৰিব গৈ আছোঁ আজি। মানে কলগাছিয়াত বোলে KFC হৈছে, চোৱা নাই, চাই আহোঁ। মানে ৰমজান মাহ চলি আছে, তো দিনতো যাব নোৱাৰোঁ, সেইকাৰণে এতিয়া গৈ আছোঁ। ইফতাৰৰ সময়ত গৈ কিনে ইফতাৰ কৰিম। আৰু লগত ইফতাৰ কৰিম আৰু আপোনালোকক দেখুৱাম KFCৰ ভিতৰ ভাগ আৰু ক'ৰ মানুহে KFC কৰিছে কলগাছিয়াত, এইটো যে দেখুৱাম। চাই থাকক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, আহি ফাইনেলি পাই গৈছোঁ কলগাছিয়া যিটো KFC আছে, আপোনালোকে চাব পাৰে, এইটোৱে কলগাছিয়া KFC। আৰু লগতে আমাৰ ফৰহাদদা আছে, ফৰহাদদাই ক'লে মোক যে KFCত আহা। আজি ইয়াত আহিছোঁ, ইয়াত ইফতাৰ কৰিব আহিছোঁ। মানে তো চাওঁ KFC কিমান ডাঙৰ ভিতৰত, অহা নাই আজিলৈকে, প্ৰায় 2 মাহ বা 3 মাহ হৈছে KFCটো ষ্টাৰ্ট হোৱা। আৰু দাদা আছে, একচুৱেলি ইহঁতেই মাতিছে। আচ্ছা, ইহঁতে মাতিছে, আহি ভিডিঅ'টো কৰিছিলা, ভিডিঅ' চাই কিনে আজি মাতিছে। আচ্ছা, তাৰমানে যিটো আপোনালোকে চালে দাদাৰ ভিডিঅ'টো, দাদাৰ কেক শ্বপৰ ভিডিঅ'টো, সেই ভিডিঅ'টো চাই কেনে ইহঁতে মানে মাতিছে। আহিলোঁ আৰু এতিয়া আহি একেবাৰে উপস্থিত হৈছোঁ এই KFCৰ ভিতৰত। আপোনালোকে চাব পাৰে KFCৰ ভিতৰ ভাগ। আৰু লগতে আমাৰ লগতে আছে জাহানুৰ আহিছে আৰু তৈবুৰ আহিছে লগতে, আৰু তাত ফৰহাদদা বহি আছে, ফ্ৰেণ্ড এজন আছে, ইয়াতে আছে ফাইজুৰ দা। আৰু ইয়াতে KFCৰ মানুহ মানে ইয়াতে থাকে, ইয়াতে বেচা কিনা কৰে। ইহঁতৰ লগত কথা পাতিম বাৰু, তাৰ আগতে মানে বস্তুবোৰ অলপ দেখাই দি আছোঁ। চিটটো একদম মানে গুৱাহাটীত যে KFC আছে তেনেকুৱা ধৰণৰ এটা ডিজাইন কৰিছে, মানে বহুত ষ্টেণ্ডাৰ্ড কৰি। মানে কলগাছিয়াত ফাৰ্ষ্ট এনেকুৱা হৈছে, এটা বহুত ধুনীয়া এটা হোটেল ক'ব পাৰি, মানে KFC ষ্টেণ্ডাৰ্ড কৰিছে। নামটো দিছে দেৱাস KFC। দেৱাস KFCটো কিয় দিলে আৰু এইটো মানুহ ইয়াৰ ক'ৰ পৰা আহিছে এইটো যাৰ জানিম, মানে অলপ চাই লওঁ। কলগাছিয়া দেৱাস KFCৰ যিজন মেনেজাৰ আছে, এতিয়া আমাৰ লগত আছে। আমি তেওঁৰ পৰা 2 এষাৰ জানিব চেষ্টা কৰিম। এজনে देवास KFCर मैनेजर है। सर नाम क्या है आपका? मेरा नाम प्रताप छेत्री है। प्रताप छेत्री, हाँ सर, नाम प्रताप छेत्री। सर घर का है आपका? घर मेरा एकदम भूटान बॉर्डर प्लेस में है। भूटान बॉर्डर? अच्छा, और सर मेरा व्यूअर्स को कुछ कहना चाहेंगे क्या? सबसे पहले तो मैं सबको हैप्पी न्यू कहना चाहता हूँ, उसके बाद रमजान से हैप्पी रमजान कहना चाहता हूँ। और वही अभी हम लोग कुछ एक ऑफर जैसा रखा हुआ है, जैसे रमजान में आएगा तो थोड़ा डिस्काउंट हम लोग होटल की तरफ से सब लोग को 10% डिस्काउंट दे रहे हैं रमजान स्पेशल के लिए। और उसके ऊपर हम लोग थोड़ा वो वीडियो करने के लिए और थोड़ा सबको दिखाने के लिए मैं आपको बुलाया था। इसलिए मैं बोलना चाहता हूँ कि आप थोड़ा यूट्यूब में थोड़ा मेरा वीडियो करके थोड़ा अच्छा करके डाल दीजिए, ताकि सब लोग को पता हो जाए, सब लोग को इन्फॉर्मेशन हो जाए कि यहाँ पे एक ऐसा जगह में एक KFC जैसा एक बहुत बड़ा होटल है। इसलिए सबको मैं वही बोलना चाहता हूँ कि सब लोग आए और सबको 10% करके हम लोग का KFC के थ्रू से देना चाहता हूँ। গাইজ, আপোনালোকে শুনা পালে, ৰমজান মাহৰ বাবে কেৱল ডিছকাউণ্ট এটা দিছে, বিশেষ অফাৰ এটা দিছে, 10% মানে কমকৈ ল'ব মানে ৰমজান মাহত যদি আপুনি আহে। আৰু এবাৰ ভাবি চাওক না, ভূটানৰ পৰা আহিছে কলগাছিয়াত, ইয়াত আহি KFC কৰিছে। আপোনালোকে যদি কলগাছিয়াৰ মানে কমচে কম এবাৰতো আহক না, অলপ আহক, আহি কেনে এবাৰ চাই যাওক KFCটো কেনেকুৱা। আকৌ আমি দেখাবলৈ চেষ্টা কৰিম KFCটো। আৰু মানে মেনেজমেণ্টে কিবাকিবি কৰে মানে, আৰু চিটবোৰ বহুত ধুনীয়াকৈ সজাই থোৱা আছে, সঁচাকৈ বহুত ষ্টেণ্ডাৰ্ড কৰিছে মানে KFCটো। আহি কেনে ভাল লাগিছে, মানে আহিছোঁ ৰমজান মাহত ইফতাৰ কৰিবৰ কাৰণে। ইফতাৰত কি কৰোঁ সেইবিলাক অলপ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। গাইজ, কলগাছিয়া দেৱাস KFCৰ যিজন মেইন চেফ হয়, মানে ইয়াৰ যিটো মেইন ৰান্ধনি হয়, তেখেতৰ লগতে অলপ কথা পাতিব চেষ্টা কৰিম। दादा আছে, दादा यार मेन शेफ। दादा स्वागत है आपका मेरे चैनल में। हेलो दादा, आपका नाम क्या है? मेरा नाम सुबीर कॉन्ट्रेक्ट है। सुबीर मैं कलकत्ता से। दादा কলকাতাৰ পৰা হয়, কলকাতাৰ পৰা ইয়াত আহিছে কলগাছিয়াত। গৌৰৱ ফিল কৰি আছোঁ আমি কলগাছিয়াত বুলি। তো দাদা কেছে? चल रहा है।
दादा वो जो देवास KFC का मतलब कैसे हुआ, कैसे आना हुआ कलकसिया में? तो यहाँ पे तो एक रेस्टोरेंट खोलना था, हाँ। पता था पहले से। हाँ हाँ तो उसके बाद ऐसे ही कांटेक्ट हो गया। जो यहाँ का कॉर्पोरेट GM है हाँ। वही मुझे यहाँ पे कांटेक्ट करके लेके आया। अच्छा अच्छा। तब से आप आपसे पहले दिन से ही मैं हूँ। अच्छा अच्छा मेरा असली है। आपके एक्स्ट्रा कोर्स किया क्या? हाँ, मैं मैनेजमेंट कोर्स किया। अच्छा, मैनेजमेंट कोर्स किया इसके बारे में। अच्छा, और मेरे व्यूअर्स के लिए कुछ बोलना चाहेंगे क्या? तो मैं व्यूअर्स के लिए एक बोल सकता हूँ कि आप भी आइए, यहाँ पे खाना टेस्ट कीजिए, देखिए हाँ। कैसा हुआ। कोलकाता की जगह में ऐसा एक रेस्टोरेंट मतलब एक ही है। हाँ। मैं बोल सकता हूँ ये ऐसा वाला एक रेस्टोरेंट ऐसा एक ही हाँ, हाँ, आइए, ये तो सही देखिए, खाना खाइए, उसके बाद आप जज कीजिए क्या है नहीं। সঁচা কথা মানে কলকাছিয়াত এটাই আছে আৰু আপোনালোকে আহক, কমচে কম এবাৰ টেষ্ট কৰি চাওক, তাৰপিছত ক'ব পাৰিব হয় কেনেকুৱা আছে। আৰু আমাৰ ইয়াত আছে ফৰহাদ দা আছে, ফৰহাদাৰ পৰা দুই এষাৰ জানিব চেষ্টা কৰিম। দাদা কলকাছিয়াত দেৱাস KFC ইয়াৰ বিষয়ে কি ক'ব আপুনি? মই ইয়াতে দুবাৰমান আহিলোঁ, তো এদিন চাহ খাইছিলোঁ, বহুত টেষ্টি হয়। হা, হা। গাইজ যোনে খোৱা নাই এতিয়ালৈকে আহি যোৱা সোনকালে, নহ'লে বহুত মিছ কৰিব। ইয়াৰে চাহ যোনটো হয় ক্লাছ। এক গ্লাছ চাহ বোলে। চ' টেষ্ট আমি কৰা নাই বাৰু, ইফতাৰৰ সময় হোৱা নাই, ইফতাৰৰ পিছত মানে খাম। চ' গাইজ ইফতাৰৰ সময় হ'লহি প্ৰায়। চ' এতিয়া ইফতাৰটো কৰি লওঁ, ইফতাৰ কৰাৰ পিছত আকৌ অলপ দেখুৱাম আৰু পাৰিলে মেনেজমেণ্টৰ লগত কথা পাতিম আৰু কিটচেনটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। চ' ইফতাৰটো কৰি লওঁ বাৰু। আৰু কি খালা? স্প্ৰাইট আছিল এইটো, স্প্ৰাইটেৰে ইফতাৰটো কৰি ল'লোঁ। এতিয়া আৰু কিবা কিবি আছে মানে চাব পাৰিব ধীৰে ধীৰে। আৰু চৰি হা, ফৰহাদে লৈ আছে দাদা, চৰি। একো নাই, খাই লোৱা। চ' গাইজ দেৱাস KFCৰ মেনুটো অলপ দেখুৱাই লৈছোঁ। ইয়াত লিখা আছে ফুড এণ্ড ড্ৰিংক আৰু ইয়াত দিয়া আছে ব্ৰেকফাষ্ট 8 AM to 10:30 AM বুলি দিয়া আছে। আৰু পুৰি চব্জি আৰু বহুত কিবা কিবি লাঞ্চ ডিনাৰ এক্সট্ৰাকৈ দিয়া আছে। মানে আপুনি যদি ব্ৰেকফাষ্টত কি বিচাৰে, লাঞ্চত কি বিচাৰে, এইবোৰ মানে এক্সট্ৰাকৈ দিছে। মানে ফেচিলিটিটো ভাল। গাইজ ইফতাৰৰ পিছত এতিয়া আমাক খাবলৈ দিছে, মানে আপোনালোকে চাব পাৰে স্পেচিয়েল চিকেন বিৰিয়ানী দিছে। আৰু আমি যিকেইজন আহিছোঁ বহুত মজাকৈ খাই আছোঁ। আৰু দাদা দাদা কেনেকুৱা লাগিছে? মই মানে টেষ্ট কৰি চোৱা নাই, দাদাই টেষ্ট কৰি আছে। টেষ্টটো হয়তো বহুত মজা হ'ব, দেখাতে বহুত বঢ়িয়া দেখা গৈ আছে। আৰু এই জাহানৰ কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে টেষ্ট দি আছোঁ। অলপ খাই লওঁ নেকি? খোৱাৰ পিছত আৰু অলপ দেখুৱাম। চ' গাইজ খোৱা লোৱা শেষ, এতিয়া অলপ দেখুৱাম কিটচেন, মানে ক'ৰ পৰা ৰান্ধি আনি খোৱালে অলপ চাব লাগিব ন। চ' এতিয়া আমি দেখুৱাম দেৱাস KFC যিটো কিটচেনটো বহুত আছে, অলপ দেখুৱাবলৈ চেষ্টা কৰিম দেৱাস KFC কিটচেনটো। আপোনালোকে চাব পাৰে কিটচেনটো বহুত ধুনীয়াকৈ বনাইছে সিহঁতে। দেৱাস KFC কিটচেন যিটো ভিতৰত সোমাই যাওঁ, মানে অলপ দেখুৱাব মানে। ৰ'বচোন, অলপ বেক কেমেৰা দি আপোনালোকক অলপ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। কলকাছিয়া দেৱাস KFCত মানে চাইনিজ ফুডো পায়। চাইনিজ ফুডৰ যিজন স্পেচিয়েলি চেফ আছে, তেওঁ মানে এতিয়া মোৰ লগত আছে, তো তেওঁৰ পৰা জানিব বিচাৰিম কি কি স্পেচিয়েলি পোৱা যায়। सो इधर ऐसे चाइनीज सुपर मेन स्पेशलिस्ट। दादा नाम क्या है आपका? मेरा नाम है कनिष्क ब्रह्म। आप चाइनीज फूड के स्पेशलिस्ट हैं, क्या क्या बनता है चाइनीज फूड KFC में? KFC में मतलब इधर ड्रैगन चिकन मिलेगा आपका, क्रिस्पी चिकन मिलेगा। हाँ हाँ। इसके बाद बहुत आइटम है इधर। थोड़ा स्पेशल कुछ बताए जो स्पेशल जो होगा आपका, जैसे कि ड्रैगन चिकन मिलेगा। अच्छा फ्राइड चिकन हाँ। चिकन लॉलीपॉप डिलीशियस। अच्छा अच्छा डिलीशियस, तो ये बहुत अच्छा बनाता है, मैं इसको बोल रहा हूँ। तो फ्राइड चिकन लॉलीपॉप, हाँ हाँ। ये चीज़ बहुत चिकन अच्छा लॉलीपॉप भी होता है? लॉलीपॉप होता है, और जो गेस्ट खाया है एकदम मस्त करके बोला भी है, अच्छा भी। তো গাইজ আপোনালোকে শুনা পালে চিকেন ললিপপো আছে। কমচে কম চিকেন ললিপপটো এবাৰ আহি খাই মানে অসমত আছোঁ যিহেতু চাহ মেইন, চ' চাহ যে খাই আছোঁ। দাদাই গৈছিল ফটোশ্বুটত, মানে আমাক দেখুৱাই আছে, বহুত ধুনীয়া ধুনীয়া ফটো ক্লিক কৰিছে আজি। আৰু এই চাওক চাহ খোৱাত ব্যস্ত। চাব পাৰে फोटो साहब ना एक्सपीरियंस के बारे में कुछ बताइए। KFC का जो ऑनर है उसका नाम देवानंद चौधरी है। देवानंद चौधरी, इसलिए उसका वो नाम से थ्रो करके देवास KFC बोलते हैं। अच्छा देवानंद चौधरी बाबा, এই কাৰণে নামটো মানে তাৰপৰা শৰ্ট দেৱা লৈ কেনে দেৱাস KFC
একজেক্টলি ইয়াত বহু সময় কটালোঁ, বহুত ভাল লাগিল দেৱাস KFC-ত। আৰু দাদা ইয়াও আছে, দাদা অসমীয়া হয়। দাদা নমস্কাৰ এটা দি দিয়ক আমাৰ অসমবাসীক। হয় আৰু এই দাদাৰ ইউটিউব চেনেলক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। ৰোজাৰ মাহৰ কাৰণে এটা স্পেচিয়েলি অফাৰ এটা আছে, মানে ইয়াত ধুনীয়াকৈ বহি কিনে ইফতাৰ কৰিব পাৰি, মানে বহুত ধুনীয়া ফেচিলিটি আছে। আমি আজি ইয়াত ধুনীয়াকৈ বহি ইফতাৰ কৰিলোঁ, ছেকেণ্ড ৰোজা আজি। আৰু ইয়াত আপোনালোকে চাব পাৰে 100% হালাল হেয়াৰ বুলি লিখা আছে। আৰু আপোনালোকে ইয়াত আহি কিনে ধুনীয়াকৈ এই ৰমজান মাহত, আৰু ৰমজান মাহৰ কাৰণে ইহঁতে ডিছকাউণ্ট এটা দিছে, 10% ডিছকাউণ্ট। আপোনাৰ যিটো বিল উঠিব, বিলৰ পৰা 10% ডিছকাউণ্ট এটা দিব। চ' গাইজ ৰমজান মাহৰ কাৰণে আৰু ঈদৰ বাবে এক্সট্ৰা এটা অফাৰ দিছে। চ' আপোনালোকে আহক, আহি কেনে ইয়াৰ কলকাছিয়া দেৱাস KFC-ৰ জুতিটো লৈ যাওক। চ' গাইজ আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।